Hello guys, welcome to Kosari Reviewer. তো মিৰ্জাপুৰ 3 আহিবলগীয়া আছে যোনখন সিৰিজৰ কাৰণে মই বহুত বছৰৰ পৰা ৰখি আছো নেকি এই সিৰিজৰ সেকেন্ড সিজনটো 2019 ত আহিছে সৰি ফাৰ্ষ্ট সিজনটো 2019 তাৰপিছত 2021 আৰু 2024 থাৰ্ড সিজনটো আহিব আৰু আজি নহয় কালি ফাইনেলি ইয়াৰ ৰিলিজ ডেটটো ইনসাইডাৰ নিউজ হিচাপে পোৱা গৈছে শুনামতে মিৰ্জাপুৰ 3 আহিব ফেব্ৰুৱাৰী মান্থৰ ভিতৰতে আৰু ইয়াৰ আগত এটা টিজাৰ ট্ৰেইলাৰ দিয়া হ'ব যোনটো ফেব্ৰুৱাৰীতে আহিব তো যদি চাবলৈ যায় যে মিৰ্জাপুৰ 3 মাৰ্চৰ শেষত নহলে মাৰ্চৰ মিডত আহি যাব তো মিৰ্জাপুৰ 3 গোটেই যিমান কাষ্ট আছিলে গোটেইখিনি আকৌ ঘূৰি আহিব বুলি কোৱা শুনিছো কিন্তু চাচাৰ বাহিৰে চাচা মানে ভোসৰি वाले চাচা চাচা ও ভোসৰি वाले চাচা এইটো শুনিবলৈ পোৱা গৈছে যে মিৰ্জাপুৰ 3 মুন্না ভাইয়া ফিৰছে আকৌ ঘূৰি আহিব এটা ফেন থিওৰি ওলাই আহিছে যে মিৰ্জাপুৰ সিজন 2 মুন্না ভাইয়া যোনটো সাইডত গুলি লাগিছিলে মানে যোনটো সাইডে বুলেট লাগিছিলে হেতু সাইডে মুন্না ভাইয়াৰ হাৰ্টটো নাই তাৰ অপোজিট সাইডত মুন্না ভাইয়াৰ হাৰ্টটো থাকে এনেকুৱা মেডিকেল সায়েন্সত থাকে মানে কিছুমান মানুহৰ হাৰ্টটো অপোজিট সাইডে থাকে সো মুন্না ভাইয়া তেনেকুৱা হয় বুলি কিনে ফেন থিওৰি ওলাইছে তো সেইটো হিচাপত চাবলৈ গ'লে মুন্না ভাইয়া এই বুলেটটো বা বাচি যায় মানে তো যদি চাবলৈ যায় মিৰ্জাপুৰ সিজন 3 মুন্না ভাইয়া আহিব গুড্ডু কালিন ভাইয়া আৰু মিৰ্জাপুৰ 3 মানে কালিন ভাইয়া ভাৰ্চেছ গুড্ডু হ'ব আৰু মুন্না ভাইয়া থাকিব চাগে মাজত কেলেগি সিজন 2 লাষ্টত আমি দেখিছিলো যে কালিন ভাইয়া বাচি গ'ল আৰু ইহঁতৰ মাজত সোমাব মাধুৰী যোনজনী সিএম আছিলে তো মিৰ্জাপুৰ সিজন 3 তো চাই বঢ়িয়া লাগিব তোমালোকক কেনেকুৱা লাগিব কমেন্ট সেকশন খালি আছে ক'ব পাৰা আৰু পংকজ ত্ৰিপাঠী এক্টিং কি মজা হয় মিৰ্জাপুৰ 3 কালিন ভাইয়া আৰু মুন্না ভাইয়া উল্ফ মুন্না ত্ৰিপাঠী ইহঁতৰ এক্টিং টপ নচ একদম টপ নচ মই কৈছো না যদি মিৰ্জাপুৰ 3 সিৰিজ নহয় যদি ফিল্ম হোৱালে শাহৰুখ খান মুভিবোৰ বক্স অফিসত কোনো এফেক্ট কৰিব নোৱাৰে 1000 2000 কৰোৰ 3000 5000 10000 কৰোৰলৈকে পালেগে হ'লে পইচা আজিকালি ওলোৱা নিচিনা ফাইটাৰ এইবোৰ মুভি নিচিনা নহয় এইবোৰ মিৰ্জাপুৰ ইমোশন হয় মানুহ তো আহি আছে মিৰ্জাপুৰ 3 যাৰ কাৰণে মই বহুত এক্সাইটেড আৰু এটা কথা এই মিৰ্জাপুৰ সিজন 3 যিমান কেইটা এপিসোড থাকিব গোটেই কেইটা এপিসোড শুনামতে একেলগতে ৰিলিজ দিব আজিকালি যেনেকৈ বেলেগ যিমানবোৰ সিৰিজ আছে এইবোৰ এটা উইকত এটা এপিসোড এনেকুৱা টাইপত যেনেকৈ মাৰ্ভেলে দিছিলে এনেকুৱা টাইপৰ নহয় তো যিমানবিলাক এপিসোড আহিব গোটেইকেইটা এপিসোড একেলগতে ৰিলিজ দিব মই বহি একেদিনাখনে চাম তো তেনেকুৱা হ'লে ভাল যাতে মানে মজাটো থাকে তো আজিকালি যেনেকুৱা ফকতীয়া এক্সপেৰিমেণ্ট কৰে ন সেনেকুৱা ফকতীয়া এক্সপেৰিমেণ্ট যাতে নেক্সট টাইম নকৰে মানে কোনো তো মিৰ্জাপুৰ সিজন 3 সেইকাৰণে বঢ়িয়া মাছ এৱেইটেড মুভি সৰি সিৰিজ তো তোমালোকে কোনে কোনে মিৰ্জাপুৰ সিজন 3 কাৰণে এক্সাইটেড আছা তো মোক কমেন্ট কৰি জনোৱা আৰু ভাল লাগিছে যদি ভিডিঅ'টো লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি যাবা নতুন চেনেল প্লিজ সাবস্ক্ৰাইব কৰি যাবা আকৌ যিমান মানুহ আছে সবকে শ্বেয়াৰ কৰি দিবা যিমান বন্ধু বান্ধৱী সকলোকে শ্বেয়াৰ কৰি দিবা তো মই যাওঁ বাই